নমস্কাৰ, হেল্ল' এভৰিৱান। মই সুনিমন্ত দিক্ৰম আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই প্ৰথম ইউটিউব চেনেলত আহিছোঁ, গতিকে মোৰ মনটো বহুত ভাল লাগিছে। সেইকাৰণে মুকলি আকাশৰ তলত ভিডিঅ' এটা আপলোড দিম বুলি আহিছিলোঁ। আহি থাকোঁতে মই কণ মইনাহঁতক লগ পালোঁ। দেখি মই আচৰিত হৈ গৈছোঁ। এয়া চাওক কি কৰি আছে কণ মইনাহঁতে, মই দেখুৱাই আছোঁ। সেই কণ মইনাহঁতে সম্পূৰ্ণৰূপে একেলগে ভগৱানৰ ওচৰত কিয় 1 মিনিট মৌন প্ৰাৰ্থনা কৰিছে জানেনে বাৰু? মানে সমগ্ৰ বিশ্বতে এতিয়া কৰোণা। আমি সকলোৱে জানো যে সমগ্ৰ বিশ্বতে কৰোণা নহয় জানো? এই কৰোণা ভাইৰাছৰ ভয়তেই কণ মইনাসকলে যাতে বাচি থাকিব পাৰে, সেইকাৰণে ভগৱানৰ ওচৰত 1 মিনিট মৌন প্ৰাৰ্থনা কৰিছে। আৰু এটা কথা আপোনালোকে মন কৰিছে চাগে, কণ মইনাহঁতে ইমান ডিচিপ্লিনৰ মাজত মানে 1 মিটাৰ আঁতৰে ভগৱানৰ ওচৰত মৌন প্ৰাৰ্থনা কৰিছে। কাৰণ চৰকাৰে নিৰ্দেশ দিছে যে মানে 1 মিটাৰ আঁতৰে থাকিব লাগে আৰু মুখা পৰিধান কৰিব লাগে। সেইকাৰণে কণ মইনাসকলে 1 মিটাৰ আঁতৰে ভগৱানৰ ওচৰত মৌন প্ৰাৰ্থনা কৰিছে। চাওক, প্ৰতিটো মুহূৰ্তত প্ৰত্যেকজন ব্যক্তিয়ে এই COVID-19 কৰোণা ভাইৰাছৰ ঔষধ খাবলৈ বাধ্য হৈছে। আৰু এই ঔষধৰ বিষয়ে মই কোৱাৰ কোনো দৰকাৰ নাই। ইতিমধ্যে আপোনালোকে জানেই যে প্ৰত্যেক ঘৰে 3 আলি 4 আলি সকলোতে পোষ্টাৰ লগাই থোৱা আছে, য'ত লিখা আছে COVID-19 কৰোণা ভাইৰাছৰ নিয়মাৱলী অৰ্থাৎ ঔষধ। COVID-19 কৰোণা ভাইৰাছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখনক পৰিৱৰ্তন কৰি পেলাইছে। আৰু আমি নিজেও পৰিৱৰ্তন হ'বই লাগিব, কাৰণ পৰিৱৰ্তন হৈছে আমাৰ উন্নতিৰ মূল। তেতিয়াহে আমি আগলৈ আগবাঢ়ি যাব পাৰোঁ। সেইকাৰণে বৰ্তমান আৰু ভৱিষ্যত পৰিৱৰ্তনৰ অৰ্থে সকলোৱে 3টা ঔষধ ভালদৰে খায়েই আছে। মই আশা ৰাখিছোঁ আৰু খাই থাকিব তেনেকৈ। 3টা ঔষধ মানে কি বাৰু জানেনে? মই কৈ আছোঁ শুনক। 1 নম্বৰ হ'ল এয়া চাওক, লকডাউন। 2 নম্বৰ হ'ল আৰু 3 নম্বৰ হ'ল আৰু মই আশা ৰাখিছোঁ ভিডিঅ'টো কিছু ভাল লাগিল। ভিডিঅ'টো যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনত প্ৰেছ কৰি দিব। আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল। থেংক ইউ।